তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল। মন নদী হয় মৰম সুতিবই, ধুবুৰুতাটো হয় সাথৰ। সন্মুখত যেতিয়া তোমাক দেখো, যাযাবৰ অভিমান মুঠিতে ৰাখো। সন্মুখত যেতিয়া তোমাক দেখো, যাযাবৰ অভিমান মুঠিতেই ৰাখো। মন যায় মোৰো মন যায়। নমস্কাৰ বন্ধুসকল, মই কুশল বৰুৱাই সন্ধান ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে অংকুৰজ্যোতি শইকীয়া আৰু প্ৰীতম কৌশিক দত্ত। অংকুৰজ্যোতি শইকীয়াই অতি সুন্দৰ কবিতা লিখে। তেখেতৰ কবিতা ইতিমধ্যে আমাৰ ব্লগত আপলোড হৈছে, আপোনালোকে নিশ্চয় শুনিছে। আজি আমি কথা পাতিম প্ৰীতম কৌশিক দত্তৰ লগত। আহকচোন এই অনুষ্ঠানটি উপভোগ কৰোঁ। লগতে মই এইটো জনাই থৈছোঁ আপোনালোকক, যিহেতু এই অনুষ্ঠানটো কথোপকথন মই নাথাকিম, প্ৰীতম কৌশিক দত্তৰ লগত কথোপকথন কৰিব অংকুৰজ্যোতি শইকীয়াই। আহকচোন আমি ভিডিঅ'টো উপভোগ কৰোঁ। নমস্কাৰ বন্ধুসকল, প্ৰীতম কৌশিক দত্ত, আপোনাক এই মঞ্চত আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমে আপোনাক সুধিব খুজিছোঁ, আপোনাৰ ঘৰ ক'ত? মোৰ যোৰহাট লাহদেৱৰ। হয়, এতিয়া আপোনাক আমি এটা অনুৰোধ কৰিছোঁ যে জুবিনৰ কোনোবা এটা জনপ্ৰিয় গান আমাক দিব লাগে। এটা গান গাই দিছোঁ। ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰুদালি, ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যে তৰালি। চাব খুজিও নেদেখো মই, কেতিয়াবা চাও নগৰ তুমি। ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰুদালি, ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যে তৰালি। ধন্যবাদ প্ৰীতম কৌশিক দত্ত, এটা ইমান সুন্দৰ গীত ইমান প্ৰাণ খুলি গাই আমাৰ মাজত আগবঢ়ালে। এতিয়া আপোনাক এটা কথা ক'ব খোজোঁ, আচলতে সুধিব খুজিছোঁ যে আপুনি জুবিনৰ অনুৰাগী কেনেকৈ হ'ল? জুবিনদাৰ অনুৰাগী মানে ফাৰ্ষ্ট টাইম জুবিনদাক দেখিছিলোঁ মই একদম সৰুতে দেখিছিলোঁ। এই যেতিয়া এই মইনা বাইদেউত যেতিয়া সেইবিলাক কম্পিটিশ্যনবিলাক কৰিবলৈ যাওঁ, যোৰহাট বঙালপুখুৰীতে তেখেতৰ ঘৰ আছিলে, তেতিয়া এটা গানৰ যাওঁতে তেনেকৈ মানে মই যিটো পুৰস্কাৰটো পাইছিলোঁ তেনেকৈ দিছিলে মানে তেখেত। প্ৰীতিয়ে বান্ধি যাওঁ হাতীত এটা সাংস্কৃতিক গোষ্ঠী। তাৰপিছত মায়া এলবামটো, অনামিকা, মায়া এইবিলাক গান শুনি শুনি আৰু পাখি হয়, ভাল লগা হ'লগৈ জুবিনদাৰ গানখিনি। বাৰু আকৌ এবাৰ আমি আপোনাৰ পৰা এটা গান শুনিব খোজোঁ। হয়, গাই দিছোঁ বাৰু। প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন, পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন। কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন। দুচকু তুলি চৌপাশে চালো, ফুলিছে ৰজনী গন্ধা। দুচকু তুলি চৌপাশে চালো, ফুলিছে ৰজনী গন্ধা। আকাশত দেখো শাৰদী জোনাক, নামিছে অলকানন্দা। আকাশত দেখো শাৰদী জোনাক, নামিছে অলকানন্দা। ধন্যবাদ জনাইছোঁ প্ৰীতম কৌশিক দত্ত।
এটা ইমান টান গান হৃদয়ংগম কৰি ইমান প্ৰাণখুৰি গাই আমাক আমোদ জনালে। এতিয়া আপোনাক আকৌ এটা কথা সুধিব খোজোঁ যে আপুনি আগতে ক'ৰবাত মানে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল নেকি? আনুষ্ঠানিক শিক্ষা সেই মইনা বাইজুলত যেতিয়া আমি সৰু আছিলোঁ তেতিয়াই বৰগীত শিকিছিলোঁ। আমাৰ গাঁৱৰে আছিলে বাইদেউগৰাকী, তেখেতে শিকাইছিলে। আৰু তেনেকৈ জ্যোতি সংগীত, ৰাভা সংগীত, লোকগীত, তাৰপিছত এইবিলাক তেনেকুৱা ধৰণৰ যিখিনি আমাৰ আঞ্চলিক গীত আছে তেনেকেই। আচলতে মইনা পাৰিজাত কোনো আনুষ্ঠানিক শিক্ষা নহয়, এইটো আগতে সকলো গাঁৱতে আছিলে, কিন্তু এতিয়া সময়ৰ লগে লগে এইবোৰ হেৰাই যাব ধৰিছে। আৰু আচলতে মানে আগতে থলুৱা যিখিনি সংগীত সেইখিনি আপুনি মানে পৰিৱেশন কৰিছিলে বাৰু। এতিয়া আমি কথাও কম, গানো শুনিম, কিন্তু এতিয়া আমি এটা আপোনাৰ থলুৱা সংগীত শুনিব খোজোঁ। হয়, থলুৱা সংগীত মই এটা লোকগীত এটা অকণমান গাই দিছোঁ বাৰু। সোণৰ বাহিনা লাগে, ৰূপৰ বাহিনা লাগে, মোহন বাহিনা লাগে মোক। অ হে যখুৱা মাই চোৰ বুলি বান্ধিলি মোক। অ হে যখুৱা মাই চোৰ বুলি বান্ধিলি মোক। জুবিন গাৰ্গৰ বাহিৰেও আপোনাৰ প্ৰিয় কণ্ঠশিল্পী কোন? জুবিন গাৰ্গৰ বাহিৰেও আগৰ পুৰণা শিল্পী মহেন্দ্ৰ হাজৰিকাক ভাল লাগে, আৰু ভূপেন হাজৰিকাদেৱকতো ভালেই লাগে, সকলোৰে প্ৰিয় তেওঁ। বাৰু এতিয়া আপুনি মহেন্দ্ৰ হাজৰিকাৰ এটা গীত আমাক শুনালে ভাল পাম। ঠিক আছে, মই এটা গাই দিছোঁ বাৰু। কথাৰ ছন্দেৰে লিখা হোৱা নাই মোৰে কবিতা, মোৰে কবিতা, প্ৰাণৰ ভাষাৰে লিখা হোৱা নাই, প্ৰাণৰ ভাষাৰে লিখা হৈ গ'ল, সেয়ে তুমিও চাগে বুজা নাই, তুমিও চাগে বুজা নাই। অশেষ ধন্যবাদ, এটা ইমান সুন্দৰ গীত আমাক আগবঢ়ালে। মুচি ডক্টৰ, হয়, আপুনিতো অনুষ্ঠানবোৰত কিছু গীত গায়, অকল জুবিনৰ গীতেই গায় নে আন কাৰোবাৰো গায়? গান আন কাৰোবাৰো গাওঁ, যেনেকৈ দীক্ষুদাৰ ভাল পাওঁ, আৰু মৌচুম গগৈৰ আৰু আবতৰীয়া এই গানটো খুব ভাল লাগে। সেই গীতটোৰ অকণমান যদি কলি আমাক শুনাই দিয়ে। ঠিক আছে, অকণমান মই শুনাই দিছোঁ বাৰু। আবতৰীয়া প্ৰণয়ৰে বানে তিয়ালেহি মোক চকুৰে পতা, দৰদীয়ে হৃদয়ৰে গানে দিয়ে উদঙাই বুকুৰে বেথা, চিনাকি হয় যেতিয়া অচিনা, কিদৰে কওঁ কিনো এই বাসনা, আবতৰীয়া প্ৰণয়ৰে বানে তিয়ালেহি মোক চকুৰে পতা, জিয়া জিয়া সপোনে বিচাৰে ক্ষণে ক্ষণে, মৰমৰে সাগৰ হৈ ববনে, দিনে প্ৰতিটো দিনে বুজিলে মোৰে মনে, ভাল পোৱাবোৰ কতেনো শুকালে, কিয় বা কয় সঁচা প্ৰণয় হয় বুলি যুগমীয়া, যদিহে হয় কিয়নো মই হৈ ৰলো আজিও অকলশৰীয়া। এতিয়া আমি অনুষ্ঠানটো সোমোৱাই লৈ যাম। আপোনাক আকৌ এবাৰ জুবিন গাৰ্গৰ এটি গীত গাবৰ বাবে অনুৰোধ কৰিছোঁ। মই জুবিন দাৰ খুব জনপ্ৰিয় এটি গীত, আগৰ পুৰণা গান এটা মই অলপ গাই দিছোঁ বাৰু।
শুনে দে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই এধানি মেদিনী হেৰাই সাতুৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই আমলখি হাবিত যেনেকৈ হৰিণ চৰে ময়ো গুচি যাওঁ দৈয়াঙে কৰবালে আমলখি হাবিত যেনেকৈ হৰিণ চৰে ময়ো গুচি যাওঁ দৈয়াঙে কৰবালে তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি হেৰুবাহি তোক বৰ ভাল পাওঁ দেহি মোৰ বাহি তোক বৰ ভাল পাওঁ দেহি দুইজনলৈ ধন্যবাদ জনাইছিলোঁ যিহেতু ইমান সুন্দৰকৈ এই কথোপকথন অনুষ্ঠানটি তোমালোকে আগুৱাই নিলা দৰ্শকসকল মই আপোনালোকলৈ অনুৰোধ জনাওঁ আহকচোন যি মঞ্চৰ অবিহনে এই প্ৰতিভা লুকাই যাব বিচাৰিছে আমাৰ অজানিতে আজি এই অনুষ্ঠানটিৰ যোগেদি তেখেতৰ প্ৰতিভা আৰু অকণমান আগুৱাই যাওক এটা সুন্দৰ মঞ্চ পাওক ধন্যবাদ